অ এই কুলক্ষণীয়া তেৰি চাহ এইটো ঘড়ীহে ঘচালি ছেকেণ্ডৰ কাটা দেখি ই খুলিয়ে পেলালে खत्म बाय बाय टाटा गुड बाय गया পানী বটলটো দে এই এইকেইদিন কাম নোপোৱালৈকে তই মোৰ লগত গাড়ী কামতে লাগি থাকিব পাৰিবি কাম মানে ধৰ আৰু তোৰ হেণ্ডিমেন জাতীয় খানাপাৰা ডাউন টাউন গণেশগুৰি 6 মাইল ৰচোন তই মোক গাড়ী বুলি কলি মই আকৌ শুনিছিলো দেখোন তোৰ অটো এখনে আছে সেইখনৰ কথাই অটো বুলি ক'বলৈ লাজ পাইছ কিয় তই এটা কথা কচোন তই জানো মাৰক বাই বুলি ক জাপচৰ লাগে টিভিটো অফ কৰ একচুৱেলি তোৰ এই উস্তাদিৰ কাৰণেই বাপেৰে গাঁৱৰ পৰা খেদিলে আৰু বেছি উস্তাদি কৰিবি মোৰ লগতো থাকিব নোৱাৰিবি ৰচোন মই আৰু গাঁৱলৈ নাযাওঁ বুজিছনে তোৰ লগতে ইয়াতে কিবা এটা কৰিম তই মাত্ৰ মোক এবাৰ চিৰিয়াখানাখন দেখাই দিবি হ'ব সেইবোৰ তই পাছতো চাব পাৰিবি নহয় আগতে কিবা কাম এটা কৰি লচোন আৰু তই যি বস্তু তইতো কিবা নহয় কিবা এটা কৰিবি যা তই মুখ হাত ধুগে মই কিবা এটা বনাও খাই ল'ব পাৰিবি যা এইফালে কি ভাবি আছো মই বাৰু ইয়াতে শুম তই ক'ত শুই বাৰু বিচনাৰ তলত শুম হেই দুইটা একেলগে এখনতে শুম মই এতিয়াহে বুজিলো তোৰ মানে ৰুম এটাই তাকে আকৌ ৩০০০ টকা ভাড়া দিব লাগে ৩০০০ টকা অ বিদ্যা চৰ লাগে কি কথা বিদ্যা মোক এটা কথা কচোন এই ঘৰটোৰ মালিকৰ বহুত টকা বাৰু সেইবিলাক তই ভাবি থাকিব নালাগে নহয় মুখ হাত ধুবি যা আছো ইয়াত কেইটা ৰুম আছে বাৰু আৰে তোক মই ভৰি হাত ধুবলৈ কৈছো নে নাই উঠ বেছি পূৰণ হৰণ কৰাৰ কাৰণেইতো গাঁৱৰ পৰা খেদিব লগা হ'ল কি দেখিছো মোৰ মূৰটো খাব নেকি মোৰ অৱস্থাটো এই ছেকেণ্ডৰ কাটাডালৰ নিচিনা নহয়তো ইচোন এতিয়ালৈকে নাহিল দাদানো কোনদিনা সোনকালে আহিব ৰবা তই বিয়ালৈ কোনদিনা যাম বুলি ভাবিছ সিবা আকৌ কোনদিনা যায় মায়ে অকমান আগত ফোন কৰিছিল নহয় জোৰণৰ আগদিনাখনেই যাবলৈ কৈছে মইতো মাৰ লগতেই যাব খুজিছিলো মায়ে আকৌ ফেশ্বন ডিজাইনিঙৰ ক্লাছ খতি হ'ব বুলি নেনিলে ফেশ্বন ডিজাইনিং মাৰৰ আশা তোৰ সপোন মাজনী মোৰ সাধ্য অনুযায়ী তহঁতক যি পাৰো মই দিবলৈ চেষ্টা কৰিছো কিছুমান মানুহ কিমান কষ্টৰে জীয়াই আছে ভাবিলে আচৰিত লাগে আৰু তহঁতে ইমানবোৰ পায়ো তুমি কি ক'ব খুজিছা দেউতা সিদিনা পেপাৰত পঢ়িলো লেমৰ পোহৰত পঢ়ি এটা দুখীয়া ল'ৰাই ষ্টেণ্ড কৰিছে ময়ো ষ্টেণ্ড কৰিম মোকো এটা লাই মানি দিয়া আরে কাকতি দেখোন বজাৰ কৰিলে নেকি নকব আৰু ডেইলি বজাৰ কৰাটো এটা ৰুটিনেই হৈছে ফ্ৰেছ বস্তু নহ'লে ল'ৰা ছোৱালী হালে একো নাখায় এহে মোৰতো আৰু একপ চৰা ডেইলি দুবাৰ বজাৰ কৰিব লাগে বেটা স্বৰ্গত ভৰি থৈ কথা নকলে শান্তিয়ে নাপায় আপোনাৰ চাগে বজাৰ কৰা হ'লেই মোৰ আকৌ বজাৰ কৰিবলৈ মিনিমাম 2 ঘণ্টা লাগে এতিয়া বজাৰ কৰা ল'ৰা এটাহে বিচাৰি ফুৰিছো বুজিছেনে ভাল পাহৰিছিলো কি এই মাকালো গ্ৰীণ টিটো 5 কিলো ল'ব লাগে ক'ত পোৱা যায় ইমান দামী চাহপাতটো আপুনি 5 কিলো ল'ব লাগিয়ে থাকে দিনটো 2-3 বাৰ চাহ খোৱা যায় আপুনি কিবা ল'লে নাই লোৱা মই এই ফুলকবি ল'ম এইটো ফুলকবি নলওঁ বেলেগ এটা ল'ম দামটো আপোনাৰ কাৰণে অলপ বেছি হ'ব 200 টকা কেজি আপুনি এতিয়াও সেই কম দামী ফুলকবি খায়ে আছে মানে আজিকালি বজাৰত এবিধ নতুন কবি আহিছে টেমাত পায় পেকিঙত বাৰফাছ ফুলকবি দাম বেছি নহয় 1500 টকা কিলো খাই চাবচোন এবাৰ তামাম টেষ্ট হয় নেকি আজি দিব লাগিব বিচাৰক
বাৰফাছ ফুলকবি হাইব্ৰিড যেন পাওঁ হেৰি এইটো বাৰফাছ ফুলকবি নেকি मेरी फोटो को सीने से यार चिपका ले दिया फेविकॉल से पायल डा 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 पायल पायल কত কি কৰি থাকে এইজনী ইফালে মোৰ দেৰিয়ে হ'ল কইনা ঘৰৰ পৰা ফোন আহে পায়েল কি হ'ল কিয় চিঞৰি আছ তেনেকৈ যাব হ'লেই নেকি সৰি আই দিম এসিস্ট্যান্ট হিচাপে থাকিবি ঐ তই কিন্তু সদায় মোক এনেকৈ কৈ নাথাকিবি দেই কি কলি তই মোৰ লগত নাথাক যদি কৈ দে আকৌ মোৰ কাৰণেতো এসিস্ট্যান্টৰ অভাৱ নাই নাথাকো বুলিনো কেতিয়া ক'লো তেনেহ'লে চুপ থাক ঐ মই কি পিন্ধি যাম মেখেলা আৰু চাদৰ এযোৰ পিন্ধি ল মই কিবা ছোৱালী নেকি তেনেহ'লে মোক কিয় সুধিছ এইযোৰে ঠিক আছে হেয়া দেখিলি কইনা ঘৰৰ পৰা ফোন আহিলে হাই লেও অ' মেম মই গৈ আছো আই এম অন দ্য ৱে অ'কে বাই বাই দেখিলি তোৰ কাৰণে মই এতিয়া ব্লক ফাঁকি এটা দিব লগা হ'ল হ'ব দে মোৰ হ'ল আৰু বল বল বেক টু ল শুন বাহিৰে বাহিৰে আৰু এটা খেপ আছে ছোৱালীজনীক চাবলৈ আহিব মাক আৰু জীয়েক দুইজনীকে সজাই পৰাই দিব লাগিব মাককনো কিয় আকৌ মাকেহে আদৰি আনিব তই বেছি লেকচাৰ দি থাকিব নালাগে নহয় বল এতিয়া আই তই মোৰ এছিষ্টেণ্ট হে এছিষ্টেণ্ট ফলো মি মানুহজনী ঘৰত নাথাকিলে সঁচাকৈ বৰ উকা উকা লাগে ভাড়াতীয়াবিলাক নথকা হ'লেতো অশান্তিয়ে লাগিলে হয় যেনেকৈ কামটো কৰো সেনেকৈ কৰিবি একদমেই ভুল নকৰিবি আংকেল ইহঁত দুজনী কামত ওলাল হ'বলা হে ভগৱান তোমাৰো যে সৃষ্টি আংকেল কিবা ক'বা ভণ্টি কিবা বোলে নে ভাইটি খেপ এটা আছে তালৈকে যাওঁ চেপ কাক চেপিম কিয় চেপিম এতিয়া চেপিম নে তেতিয়া চেপিম আজি চেপিম নে কালি চেপিম ভিতৰত চেপিম নে বাহিৰত চেপিম Oh my God! চেপ নহয় খেপ মানে কাম এটা আছে আচ্ছা আহা আংকল বাই বাই আংকেল বাই বাই নহয় ভাই কেও তোৰ ফোন কামুৰিব নেকি হেল্ল' কেও ডাঙৰীয়া কওক হা কি ক'লে বাৰফাছ ফুলকবি পোৱা নাই এই ক'ত পাব মই কলিকতাৰ পৰাহে মগাই আনিছোঁ ঠিক আছে বাৰফাছ কবি পালেনে মজা এনেকুৱা কবি থাকিবও লাগিবতো গোটেই বজাৰ বিচাৰি চলাত কৰিছে চাগে